এতিয়া জোৰোণত যাব লাগিব এতিয়া জোৰোণত যাম ৰেডি যাব ৰেডি হ'ব আমি টেম্পুত বহি লৈছোঁ এতিয়া বহি আছোঁ চাহ খালোঁ খাই ভাত খাওঁতে ভিডিঅ' কৰা নহ'লে কাৰণ মাইনাৰ লগত নোৱাৰি আহিব লাগে ইফালে মোবাইল ল'ব দিগদাৰ হয় সেইকাৰণে যাব ওলালোঁ জোৰোণৰ পৰা ভাত খাওঁতে ভিডিঅ' কৰা নহ'লে কাৰণ ছোৱালী বাচ্ছাৰ লগত আৰু নোৱাৰি মোবাইল চোবাইল চব থৈ দিছোঁ সেইকাৰণে ভিডিঅ' কৰা নহ'লে আহি পালোঁ কাপোৰ সলোঁ এতিয়া আজি আৰু তাতে দৰা ঘৰত বিয়াত নাযাম আৰু কালি যাম যোৱাকালি অহাকালি বিয়া তাত যাম দেখিব ৰেডি কালি যে জোৰোণত গৈছিলোঁ আজি বিয়া চুইজাৰ পিন্ধি যাম কাৰণ ইমান গৰমত বাচ্ছাৰ লগত নোৱাৰি আৰু সেইকাৰণে ছোৱালী আৰু আম্মা গৈছে থ'ব বাইকত সিহঁতক থৈ কেনে আকৌ মই যাম মিস্ত্ৰী আহিছে মিস্ত্ৰীৰ কাৰণে চব ৰেডি কৰি থৈছোঁ ভাত চাত সিহঁতে নিজে খাব সেই তাতে পৰিৱেশটো চাওকচোন এবাৰ